স্বাগতম জনাইছো আজি মই আপোনালোকৰ লগত HCF অৰ্থাৎ হাইয়েষ্ট কমন ফেক্টৰৰ বিষয়ে আলোচনা কৰিম গতিকে মোৰ ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো 6 12 18 ৰ HCF কিমান হ'ব HCF হ'ব 6 ইয়াৰ উত্তৰটো মই কেনেকৈ পালো তাৰ শৰ্ট ট্ৰিক মই আপোনালোকৰ লগত আলোচনা কৰিম কিন্তু শৰ্ট ট্ৰিক শিকাৰ আগতে মই HCF নো কি তাৰ সাধাৰণ কনসেপ্ট আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো গতিকে মোৰ ভিডিওটো অতি মনোযোগেৰে শেষলৈকে চাব বুলি আশা কৰিলো এটা সংখ্যা লওক 12 ললো ইয়াৰ উৎপাদকবোৰ লওক 1 2 3 4 6 12 একেটা 12 ৰ উৎপাদক বুলি কোৱা হয় কিয়নো উৎপাদক বুলি কোৱা হয় এই সংখ্যা কেইটাৰে 12 ক কাটিব পাৰি হৰণ যায় সেইটো কাৰণে এই সংখ্যা কেইটাক 12 ৰ উৎপাদক বুলি কোৱা হয় এতিয়া আহিল কমন হ'বলৈ হলে আৰু এটা সংখ্যা ল'ব লাগিব বা দুটা সংখ্যা ল'ব লাগিব কমন অৰ্থাৎ উমৈহতীয়া বেলেগ এটা সংখ্যা লৈছো 24 ইয়াৰ উৎপাদকটো লওক 1 2 3 4 6 8 12 24 ইয়াৰ উৎপাদক 24 ৰ উৎপাদক কি হ'ব 1 2 3 4 6 8 12 24 এইকেইটা উৎপাদক বুলি এইটো কাৰণে কোৱা হয় এই সংখ্যা কেইটাৰে 24 ক ডিভাইড কৰিব পাৰি কাটিব পাৰি এতিয়া কমন হ'বলৈ হলে দুইটা সংখ্যাৰ ভিতৰতে থাকিব লাগিব উমৈহতীয়া হ'ব লাগিব ইয়াতো থাকিব লাগিব ইয়াতো থাকিব লাগিব এতিয়া আমি কমন ফেক্টৰ চাওঁ CF কমন ফেক্টৰ চাওঁ 1 ওপৰটো আছে তলৰটো আছে হে প্ৰথম 1 হ'ব কমন ফেক্টৰ 2 হ'ব 3 হ'ব ইয়াতো আছে 4 হ'ব 6 হ'ব আৰু 12 হ'ব ইয়াত 24 আৰু 8 নহয় কিয়নো কমন নহয় 12ত 8 আৰু 24 নাই এতিয়া হাইয়েষ্ট হ'বলৈ হলে সকলোতকৈ ডাঙৰ কমন ফেক্টৰ 12তকৈতো ডাঙৰ নাই হে হাইয়েষ্ট কমন ফেক্টৰ হ'ব 12 আশা কৰোঁ আপোনালোকে ভিডিওটোৰ কথাখিনি বুজি পাইছে HCF ৰ কনসেপ্ট বুজি পাইছে মই এতিয়া শৰ্ট ট্ৰিকলৈ যাব বিচাৰিছো এইটো শৰ্ট ট্ৰিক 1 বুলি ধৰক এনেকুৱা ধৰণৰ সংখ্যা দিয়া থাকিলে ইয়াৰ HCF কিমান হ'ব গসাউ কিমান হ'ব কি কৰিব লাগিব আমি প্ৰথমে সৰু সংখ্যাটো বাছি ল'ব লাগিব সকলোতকৈ সৰু সংখ্যাটো বাছিব লাগিব ইয়াত সৰু সংখ্যা 6 এই সংখ্যাটোৱে যদি বাকি দুইটা সংখ্যাক কাটিব পাৰি ডিভাইড কৰিব পাৰি হৰণ কৰিব পাৰি তেতিয়া হলে এই সংখ্যাটোৱে হ'ব HCF এটো ট্ৰিক নাম্বাৰ 1 বুলি লিখক HCF কিমান হ'ব 6 মই নেক্সট 2 নম্বৰ ট্ৰিকটোলৈ যাব বিচাৰিছো 2 নম্বৰ ট্ৰিকটোলৈ যাব বিচাৰিছো 8 20 28 44 ইয়াৰ HCF কিমান হ'ব আমি কি কৰিব লাগিব প্ৰথমে সৰু সংখ্যাটো বাছি ল'ব লাগিব সৰু সংখ্যাটো বছাৰ পিছত এই সংখ্যাটোৱে বাকি সংখ্যাকিটাক হৰণ যায় নে নাযায় কাটিব পাৰি নে নোৱাৰি হেতু চাব লাগিব 8 20ক হৰণ নাযায় 28ক হৰণ নাযায় 44ক 44ক হৰণ নাযায় তেতিয়া কি কৰিব লাগিব আমি এই সৰু সংখ্যাটোৰ
ফেক্টৰ উলিয়াব লাগিব উৎপাদক উলিয়াব লাগিব ইয়াৰ উৎপাদক কিমান হ'ব এটা 8 হ'ব নেক্সট হ'ব 4 নেক্সট হ'ব 2 এতিয়া 8 এই সংখ্যাকিটাক নাযায় হৰণ নাযায় 4 এ যায় নে নাযায় আমি চাওঁ 4 দুগুণ 8 4 5 20 4 7 28 4 11 44 গতিকে এই সংখ্যাটোৱে এই গোটেইকেইটা সংখ্যাক হৰণ যায় সেয়ে ইয়াৰ HCF হ'ব 4 আশা কৰোঁ আপোনালোকে বুজি পাইছে মই শেষৰ 3 নম্বৰ ট্ৰিক্সটোলৈ যাব বিচাৰিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব 3 নম্বৰ ট্ৰিক্সটোলৈ যাব বিচাৰিছোঁ 30 42 135 ইয়াৰ HCF কিমান হ'ব প্ৰথমে আমি কি কৰিব লাগিব আমি ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো বাছিব লাগিব কি কৰিব লাগিব HCF উলিওৱাৰ কনসেপ্ট কি আটাইতকৈ আমি সৰু সংখ্যাটো বাছিব লাগিব বছাৰ পিছত এতিয়া এই সৰু সংখ্যাটোৱে বাকি সংখ্যাকিটা হৰণ যায় নে নাযায় চাব লাগিব আমি চাওঁ 30 এ এটো হৰণ নাযায় এটুকু হৰণ নাযায় তেতিয়া আমি কি কৰিব লাগিব এই সংখ্যাটোৰ উৎপাদক উলিয়াব লাগিব উৎপাদক উলিয়াবলৈ হলে 30 ৰ উৎপাদক কিমান হ'ব 15 এটা হ'ব 6 3 2 15 এটো এটো হৰণ নাযায় আমি 6 যায় নে নাযায় চাওঁ 6 5 30 6 7 42 কিন্তু 6 এই 135ক হৰণ কৰিব নোৱাৰি হে আমি 3 এ যায় নে নাযায় চাওঁ কিন্তু ওপৰৰ পৰা এনেকৈ আহি থাকিব লাগিব তলৰ দুইটোৱে গলে কিন্তু নহব আমি ওপৰৰ পৰা 15 কৰি চাব লাগিব 15 নহলে 6 এ কৰিব লাগিব 6 এ নহলে 3 এ কৰিব লাগিব 3 এ নহলে 2 এ কৰিব লাগিব তেনেকৈ কৰিব লাগিব কিন্তু আমি এটা ধৰিলক দুইটোৱে যাব কিন্তু আমি যদি দুইটোৱে কৰি দিও নহব তেনেকৈ কৰিলে নহব 6 এ যদি নাযায় তেতিয়া হলে আমি 3 এ কৰিব লাগিব 6 এ যেহেতু 135ক হৰণ কৰিব নোৱাৰি আমি 3 এ কৰি চাওঁ 3 10 30 3 14 42 আৰু 3 4 গুণ 12 3 5 15 এইটুক হৰণ যায় গতিকে ইয়াৰ HCF কিমান হ'ব হাইয়েস্ট কমন ফেক্টৰ কিমান হ'ব এইটোৱে যেহেতু গোটেইকেইটা সংখ্যাক হৰণ যায় বা কাটিব পাৰি হে ইয়াৰ HCF হ'ব 3 আশা কৰোঁ আপোনালোকে HCF ৰ সম্পূৰ্ণ কনসেপ্ট বুজি পাইছে এনেকুৱা ধৰণৰ কনসেপ্ট লৈ মই আকৌ আহিম যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব আৰু সকলোৱে যাতে পায় মোৰ ভিডিঅ'বোৰ তাৰ বাবে শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ